Good morning friends, আপোনালোকে কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। আৰু মই আজি ৰাতিপুৱা 6টাতে উঠি গৈছো। 6টাত উঠি গা পা ধুই আগতে মই গোখাই ঘৰত সোমাই আহিছো। আজি সৰস্বতী পূজা আৰু আমাৰ দেউ ৰাতিপুৱা 8টাতে আহি যাব। সব সোনকালে কৰি লওঁ, নহলে মই জলদি কৰিব নোৱাৰিম। মোৰ প্ৰায়খিনি কামে শেষ হৈ গৈছে। এতিয়া দেউৰ অপেক্ষাত আছো। দেউ কেতিয়া আহিব আৰু পূজা কেতিয়া হ'ব। দেউ আহি গ'লে আৰু আহি কেনে পূজা আৰম্ভ কৰি দিলে। ওম নমঃ একদন্তং মহাকায়ং লম্বোদরং গজানন সর্ববিঘ্ন বিনাশায় পার্বতীভ্যঃ পুত্রায় গুণশায় নমো নমঃ নমো ব্রাহ্মণদেবায় ব্রাহ্মণহৃদায় চ জগদ্ধিতায় কৃষ্ণবাসুদেবায় নমো ধুনীয়াকে পূজা হৈ গ'ল, আৰতিও হৈ গ'ল আৰু এতিয়া আমি অঞ্জলি ল'ম। মই আৰু নাইশা ৰেডি আৰু এতিয়া আমি স্কুলত যাওঁ। নাইশা স্কুলত যোৱাৰ আগতে আমাৰ দোকানত ৰখি আমি অলপ ফটো উঠালোঁ। নাইশা এইবাৰ ফাৰ্ষ্ট টাইম মেখেলা চাদৰ পিন্ধিছে, নহ'লে তাই এইবোৰ ভাল নাপায়। শাৰী মেখেলা চাদৰ বা ফেঞ্চি ফ্ৰক একোৱে পিন্ধিব তাই ভাল নাপায়। তাই অলৱেজ চিম্পল কাপোৰহে পিন্ধে। আৰু এতিয়া আমি আহি পালোঁ স্কুল। নাইশাৰ স্কুলৰ সৰস্বতী মা, জয় মা সৰস্বতী। মই তেতিয়াৰ পৰাই নাইশাৰ স্কুল কৈ আছোঁ, বাট নাইশাই পঢ়া স্কুলখনৰ নাম হ'ল গ্ল'ৰিয়াছ পাব্লিক স্কুল আৰু আমি গ্ল'ৰিয়াছ পাব্লিক স্কুলত আহিছোঁ। এইফালে পূজা হৈ যোৱাৰ পাছত মেমসকলে আমাক দি আছে ফল প্ৰসাদ আৰু মই কেৱল বুট আৰু আপেলহে লৈছোঁ। বাকী একো ফল লোৱাৰ মোৰ মন নাছিল, চ' মই লোৱা নাই। আৰু ফল প্ৰসাদখিনি খাই লোৱাৰ পাছত আমি বহি গ'লোঁ ভাত খাবলৈ। ভাতত আছিল দালি, চব্জি, আলু ফ্ৰাই, চাটনি, তাৰপিছত পায়স, বহুত কিবা কিবি আছিল আৰু খাই কেনেও বহুত ভাল লাগিছে। আৰু আনফালে আৰম্ভ হৈ গৈছে নাম। আজিৰ দিনটো বহুতে ভাল গ'ল আৰু সকলোকে জনাওঁ সৰস্বতী পূজাৰ শুভেচ্ছা। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।